হেল্ল' ভিউৱাৰ্ছ, এয়া আমাৰ এখন নৈ। এই নৈখন আমাৰ চলচলি জলাহৰ মাজেদি গৈ যিটো কঠীয়াতলি নগাঁও টাউনৰ পৰা বৰগাঁত হৈ পেলাই যিটো ৰাস্তা গৈ ননৈ পায়গৈ, এই পানীখিনি গৈ পেলাই সেই ননৈতে পৰেগৈ। এই নৈটো ক'বলৈ গ'লে আহিছে ইফালৰ পৰা নৈটো দেখুৱাম, চাপানলা যিটো পাহাৰটো ঢুকিব নাপায় কেমেৰাই, তাৰ পৰা আহিছে। আহি এনেকৈ নৈটো হৈ পেলাই পিছত আপোনালোকৰ সেইটো গৈ পেলাই কঠীয়াতলি পাইছেগৈ নৈটো। এইটো নৈত এনেকুৱা মাছ ওলাই থাকে, নৈটোত বহুত মাছ নৈত, আৰু বহুত দূৰৰ পৰা এই নৈখনত মানুহে মাছ মাৰিবলৈ আহি থাকে। বৰালি এটা 1 কেজি 2 কেজিৰ পৰা আৰম্ভ কৰি 8 কেজি 10 কেজি ওজনৰ বৰালি ওলাই যায় সেই নৈত। এয়া মানুহে মাছ মাৰি আছে, দেখুৱামগৈ। বলক অকণ আগলৈ যাওঁ। আপোনালোকে কি মাছ মাৰিবলৈ আহিছে নেকি? সিঁচিহে আছে, হোৱাগৈ নাই ন? এতিয়া সিহঁতে নাদ এটা সিঁচিছিল, বৰ ডাঙৰ ডাঙৰ বৰালি ওলাইছিল হয়। এয়া মাছ বহুত মাছ ওলাইছে দেই। এই গুড়া মাছ হৈছে, ডাঙৰ ডাঙৰ মাছখিনি সিহঁতে ধৰিলে আগতে। হেৰি এটা মাছ পাইছেনে নাই? বৰালি, ডাঙৰ বৰালি এটা পালা? 5টা পাইছা? সেয়া শুনিছে ভিউৱাৰ্ছ, চাওক মাছে কি কৰি আছে। এইখন ননৈ হয়। এই নৈখনত মাছে কিলকিলাই থাকে। মাছ কি দেখুৱাম, এয়া চাওক মাছৰ অৱস্থা। মাছে কি কৰি আছে বিচাৰি। আশে পাশে আপোনালোকে যিমান ডুকি পায়, যিমান দূৰৰ পৰা পাৰিলে এইখন নৈত মাছ মাৰিবলৈ আহে। এইটো আপোনালোকক কৈছিলোঁ যে নৈটো গৈছে, এই নৈটো এইফালেদি এনেকৈ গৈ একদম গৈ পেলাই ননৈ 4 লাইনত গৈ পৰিছেগৈ। ঠিক আছে ভিউৱাৰ্ছ, আপোনালোকে লাইক দিব, কমেণ্ট কৰিব। এইটো মোৰ নগাঁও পুৰণি গুদাম চলচলি, এইটো গোটেইটো জ্বলা আপোনালোকক দেখুৱাই দিছোঁ। এইখন জ্বলা, এইখন বামুণী পাহাৰ, এইখন চাপানলা পাহাৰ, এইখন জীয়াজুৰি, শুকানজুৰি, এইবিলাক পাহাৰেই পাহাৰ। এয়া কেমেৰাই ঢুকি নাপায়, বহুত দূৰ পাহাৰ। ইমান ভাল লাগে ইয়াত আহিলে, মজা লাগি যায় পাহাৰবিলাকত। এইখনেই আমাৰ দলংখন পুৰণা। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী আপোনালোকক পুনৰ লগ পাম। ৰাখিছোঁ। হেল্ল', বাই। ঠিক আছে, দোৱা কৰিব।